Hi guys, welcome back to my YouTube channel MSJG Vlogs. মই পুনৰ এটা YouTube চেনেলৰ ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। আজি আমি এটা মানে লং জাৰ্নি যাম। মোৰ লগত ভাই এজনো আহিছে, ভাইৰ লগত আমি মানে বাক্সা জিলাত মানে বাঙালীপাৰা তাত যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু মানে ইয়াৰ ওচৰে পাজৰ জেগা আপোনালোকক দেখাম। ভিডিঅ'টো চাই বহুত ভাল পাব। আৰু মোৰ লগত আজি আহিছে ভাই এজন, ভাই ৰিজুল ভাই আহিছে মোৰ লগত। তুমি ফটোগ্ৰাফি কৰা ন? ফটোগ্ৰাফি যদি মানে হেৰি প্ৰয়োজন তোমাক কণ্টেক্ট কৰিলে তুমি হেৰি কৰিব পাৰিবা। ঠিক আছে, ব'লক আমি এতিয়া গৈ থাকোঁ। বৰ্তমান আমি গড়েশ্বৰ পাম আৰু গড়েশ্বৰৰ ফালে গৈ আছোঁ। এয়া আপোনালোকে আগৰ ফালে দেখিছে গড়েশ্বৰ চক, গড়েশ্বৰ পাৰ হৈ পেলাই আমি পাম নাওকাটা। মানে এনেকুৱাকৈ গৈ আছোঁ আৰু আজি লং জাৰ্ণি এটা কৰিম। আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পাব। লং জাৰ্ণি মোৰ ইউটিউব চেনেলৰ প্ৰথমটি লং জাৰ্ণি হ'ব এইটো। মানে এই আপোনালোকে দেখিছে এইটো বৰ্তমান আমি গড়েশ্বৰ চক পাই গ'লোঁ। বৰ্তমান আমি গড়েশ্বৰ পাৰ হৈ আহিলোঁ। এতিয়া মানে নাওকাটা পাম, নাওকাটাৰ পিছত মহৰীপাৰাৰ পিছত মানে এনেকুৱাকৈ গৈ আছোঁ আৰু এতিয়া বলক আমি এতিয়া গৈ থাকোঁ। বৰ্তমান আমি আহি পেলাই মহৰীপাৰা পালোঁ। এইটো আপোনালোকে দেখিছে, এইটো হ'ল মহৰীপাৰা চক। বলক আমি এতিয়া আগৰ ফালে গৈ থাকোঁ। বৰ্তমান আমি মহৰীপাৰা পাৰ হ'লোঁ। এতিয়া আমি বাঙালীপাৰা পাম। বাঙালীপাৰাৰ পৰা বাৰু মানে নিচেই ওচৰতে বগামাটি আছে। বাঙালীপাৰাৰ পৰা বগামাটি 5 কিলোমিটাৰ মান হয়। বগামাটিত আমি যাম। আপোনালোকে বগামাটিৰ পৰিৱেশ আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই বৰ্তমান এতিয়া গৈ আছোঁ বাঙালীপাৰাৰ ফালে। বাঙালীপাৰাৰ ওচৰতে মানে অলপমান গ'লে মানে 5 কিলোমিটাৰমান হ'ব আৰু তাত জানুৱাৰীৰ ভিতৰৰ অফিচত আৰু ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাম। দিছে জানুৱাৰীৰ পৰা কেনেকুৱা ধৰণৰ কামবিলাক চলে আপোনালোকক দেখাম, কেনেকুৱা ৰুমবিলাক। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টো চাই বহুত ভাল পাব। এয়া আপোনালোকে দেখিছে, এইটো হ'ল ৰিচাৰ্জ এনিৱেৰ অফিচ। ইয়াত কম্পিউটাৰত এনেকুৱাকৈ কামবিলাক কৰি আছে। ধুনীয়া লাগিছে অফিচটো ৰিচাৰ্জ এনিৱেৰৰ। এতিয়া বৰ্তমান মই গৈ আছোঁ বগামাটি ফালে আৰু মোৰ লগত এজন ফ্ৰেণ্ডো আহিছে ৰাতি ভাই। বলক গৈ থাকোঁ। বৰ্তমান আমি বগামাটি আহি পাইছোঁ। মোৰ পিছফালে দেখিছে এইবিলাক দোকান আৰু দোকানত গাহৰি মাংস পায়। গাহৰি মাংস অলপমান খাম আৰু গাহৰি মাংস জুতি ল'ম। আপোনালোকক বাৰু বগামাটি মানে চব প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰাতুল ভাই বগামাটিত আহিলোঁ। ৰাতুল ভাই আগতে বগামাটি আহিছিলা নে? কেতিয়া আহিছিলা? ঠিক আছে, আমি এতিয়া বগামাটিখন বাৰু পৰিৱেশ চাম আৰু ইয়াত গাহৰি মাংস অলপ জুতি লওঁ। এতিয়া আমি আপোনালোকে দেখিছে ইয়াত গাহৰি মাংস ৰুটি আৰু ঘুগুনিৰ জুতি লওঁ। বৰ্তমান আমি গাহৰি মাংস জুতি ল'লোঁ, বহুত ভাল লাগিলে।
ৰাজু ভাই কেনেকুৱা লাগিলে তুমি গাহৰি মাংস জিতিলে মজা লাগে আৰু আমি এতিয়া মানে বগামাটি চৌপাৰ প্ৰাকৃতিক উপভোগ কৰোঁ আৰু এতিয়া মানে বনভোজ খোৱাৰ দিন আহি আছে পিকনিক প্লেচ আপোনালোকে বগামাটিত আহিব পাৰে আৰু চাওক কি ধুনীয়া পৰিৱেশ চৌপাৰ পৰিৱেশটো চাওক কি ধুনীয়া পৰিৱেশ বগামাটি আহিব পাৰে মানে বাঙালীপাৰাৰ পিছত মানে এই পায় এই বগামাটি পায় বহুত ভাল লাগিছে ইয়াত আহি আৰু গাহৰি মাংস জুতি ল'লোঁ বহুত ভাল লাগিলে খাই ইয়াতে আৰু আপোনালোকে আহিলে ইয়াত গাহৰি মাংস জুতি ল'ব পাৰিব জানুৱাৰী ফেব্ৰুৱাৰী মাহত বা ডিচেম্বৰত আপোনালোকে পিকনিকত আহিব পাৰে ইয়াতে মানে ধুনীয়া পৰিৱেশ বহুতো মানে সৌন্দৰ্য আছে আপোনালোকে দেখিছে বগামাটিৰ চৌপাশৰ পৰিৱেশটো চাওক কি ধুনীয়া এইবিলাক কি ধুনীয়া কাট কৰিছে এইটো বুদ্ধদেৱৰ মূৰ্তি হয় মানে ধুনীয়া আৰু মানে পিকনিক প্লেচৰ কাৰণে ধুনীয়া হয় আৰু বগামাটি আহিব পাৰিব আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী বা ডিচেম্বৰ মাহত আপোনালোকে বগামাটি আহিব পাৰিব পিকনিক খাব পাৰিব বনভোজস্থলীৰ কাৰণে ধুনীয়া ঠাই হয় আৰু এইটো চাওক আপোনালোকৰ যদি ওচৰে পাঁজৰে কিছুমান ধুনীয়া জেগা আছে দেখুৱাব পৰা ভিডিঅ' বনাব পৰা আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি দিব মই তাত যাই পেলাই ভিডিঅ' বনাবৰ কাৰণে যত্ন কৰিম আৰু আপোনালোকৰ যদি ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ এইটো কোনোবা মোৰ ইউটিউব চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰ আজিৰ কাৰণে বাই বাই